নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাটৰ ধেনুচোচা প্ৰাথমিক বিদ্যালয়ত ১৫৫তম জয়ন্তী উদযাপন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ১৯০১ চনত স্থাপন কৰা যোৰহাটৰ ৮৬ নং ধেনুচোচা প্ৰাথমিক বিদ্যালয়ে এই বছৰ ১৫৫তম জয়ন্তী উদযাপন কৰিছে। প্ৰাউড ফিল কৰিছোঁ মোৰ নিজৰ সমষ্টিৰ ভিতৰত। আনফৰ্চুনেটলি স্কুলখনে যিটো আমাৰ পৰা এটেনশ্যন পাব লাগে এতিয়ালৈকে তেনেকৈ বিশেষ এটেনশ্যন পোৱা নাই। আচলতে আমি এবাৰ সময়ত আজিৰ পৰা প্ৰায় ২৫ বছৰমানৰ আগতে মই স্কুলখনৰ এটা ট্ৰাই কৰিছিলোঁ, কিন্তু মই পিছত দেখিলোঁ উন্নয়ন অলপ হ'ল, কিন্তু বৰ আগ্ৰহ নকৰে যেন এনেকুৱা ভাৱ এটা হ'ল। আৰু যি কি নহওক এইটো হোৱাটো হৈ গ'ল, কিন্তু আজি ১২৫ বছৰ আজি মুকলিকৈ মই কৈছোঁ এই স্কুলখনে আমি ভালকৈ ৰাখিব লাগিব। যিখিনি পুৰণা বস্তু আছে ভাল আছে আমি সেইখিনি ডেমেজ নকৰোঁ, কিন্তু এটা নতুন ৰূপ দিম। আৰু মই বিচাৰিছোঁ যে অংগনবাদী চেণ্টাৰ এটাও ইয়াত হ'ব পাৰে, হয়তো এটা ৰুম ভাঙিব লাগিব পাৰে, আমি ভাঙিম, তাৰ বিৰুদ্ধে আৰু এটা কৰি দিম। এটা ধুনীয়া আদৰ্শ অংগনবাদী চেণ্টাৰ, এখন ধুনীয়া স্কুল যদি হৈ যায় আমি ভাগ্যৱান বুলি ভাবিম যে ১২৫ বছৰ মূৰত এটা কাম আমি ভাল কাম কৰিছোঁ এই স্কুলখনৰ কাৰণে। বিদ্যালয়খনে অঞ্চলটোত শিক্ষা আৰু সংস্কৃতি কেন্দ্ৰ হিচাপে নিজৰ এক বিশেষ পৰিচয় গঢ়ি তুলিছে। এই ঐতিহাসিক সময় চিহ্নিত কৰাৰ উদ্দেশ্যে বিদ্যালয়ৰ প্ৰাংগণত এটি বৃহৎ অনুষ্ঠান আয়োজন কৰা হৈছে। মই আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আহি আপোনালোকে উপস্থিত হৈ আমাক যি সহায় সহযোগিতা কৰিছে। আমাৰ এই বিদ্যালয়ৰ ৮৬ নং ধেনুচোচা প্ৰাথমিক বিদ্যালয়ৰ এতিয়া বৰ্তমান ১২৪ বছৰ অতিক্ৰম কৰি ২০২৫ত ১২৫ বছৰ ভৰি দিব, আৰু সেইকাৰণে আমি আজি শুভ আৰম্ভণি অনুষ্ঠানটো আমি কৰিছোঁ। প্ৰথম আমাৰ ফ্লেগ হষ্টিং হৈছে, বন্তি প্ৰজ্বলন হৈছে, স্মৃতি তৰ্পণ হৈছে, আৰু তাৰপিছত আমাৰ এই কাৰ্যসূচী বৰ্তমান চলি আছে। এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি অংশগ্ৰহণ কৰি সাংস্কৃতিক অনুষ্ঠান আমি কৰিছোঁ, আৰু বহুতো গণ্যমান্য ব্যক্তি শিক্ষাৰ লগত জড়িত থকা আমি ব্যক্তিসকলক নিমন্ত্ৰণ কৰিছোঁ। আমাৰ বিধায়ক মহোদয় ইয়াত আহি উপস্থিত হৈ বিধায়ক মহোদয়ে আমাক বহুতো আশা আৰু অনুপ্ৰেৰণা জগাই থৈ গৈছে। আৰু বছৰজোৰা কাৰ্যসূচী হ'ব, ইয়াত বছৰজোৰা কাৰ্যসূচী আমি বিভিন্ন প্ৰতিযোগিতা আৰম্ভ কৰিম, আৰু প্ৰতিযোগিতাৰ মাধ্যমে আমি ২০২৫ চনৰ শেষৰ ভাগত আমি সামৰণি অনুষ্ঠান কৰিম। তাৰ মাজতে স্কুলখনৰ এই বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি বিধায়ক মহোদয়ৰ লগত আমি আলোচনা কৰিছোঁ, আমি চৰকাৰৰ লগত আলোচনা কৰিছোঁ, যাতে এই বিদ্যালয়খন এটা আদৰ্শমূলক বিদ্যালয় যাতে আমি গঠন কৰিব পাৰোঁ। প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিসকল প্ৰয়াত হৈছে তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, আৰু যিসকল আছে তেখেতসকলক আমি আপোনালোকৰ চেনেলৰ মাধ্যমে আমি আহ্বান জনাইছোঁ যে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ কাৰণে তেখেতসকলে ওলাই আহক, সহযোগিতা কৰক। এই অঞ্চলৰ শুভাকাংক্ষী ৰাইজ, এই স্থানীয় ব্যক্তি, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, পৰিচালনা কমিটি সকলোকে একত্ৰিত কৰি যাতে আমি এই যোৰহাট নগৰৰ মাজমজিয়াত থকা বিদ্যালয়খনক যাতে এখন আদৰ্শ বিদ্যালয় হিচাপে গঢ় তুলি শৈক্ষিক পৰিৱেশটো আমি আগবঢ়াই নিবৰ বাবে যিটো প্ৰচেষ্টা কৰিছোঁ, আমি ভাবোঁ যে আপোনালোকৰ সকলো সহায় সহযোগ, ৰাইজৰ সহায় সহযোগত আমি এই যিটো ১২৫ বছৰীয়া জয়ন্তী উদযাপন কৰিছোঁ ইয়াৰ মাধ্যমে আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ। অনুষ্ঠানৰ আৰম্ভণি হয় শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ পটভূমি আৰু ইয়াৰ সফলতাৰ ভূমিকা সম্বন্ধে আলোচনা কৰা হয়। অনুষ্ঠানটি বিশেষ গুৰুত্বৰে উদ্বোধন কৰে যোৰহাটৰ প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ তথা বৰ্তমানৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। প্ৰথমতে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। ৮৬ নম্বৰ ধেনুচোচা প্ৰাথমিক বিদ্যালয়খনে ইতিমধ্যে ১২৪টা বছৰ অতিক্ৰম কৰিলে, আৰু অহা বৰ্ষত তেওঁলোকে ১২৫ বৰ্ষ অতিক্ৰম কৰিব, আৰু তাৰে প্ৰাক্ষণত আজি বৰ্ষজোৰা যি ১২৫ বছৰীয়া জয়ন্তী তেওঁলোকে পালন কৰিব, তাৰ আজি শুভ উদ্বোধন অনুষ্ঠান আছিলে। ইতিমধ্যে যথেষ্ট ভাল লাগিছে এইকাৰণেই যে স্বাধীনতাৰ আগৰ পূৰ্বতে এখন বিদ্যালয়, এখন প্ৰাথমিক বিদ্যালয়, সেইখিনি সময়ৰ যিসকল সুহৃদয় ব্যক্তি, যিসকল বিদ্যানুৰাগী ব্যক্তি, ভাবকচোন স্বাধীনতাৰ পূৰ্বতে তেওঁলোকে এই ধেনুচোচাত এখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰাৰ যি এটা মানস কৰিছিলে, আৰু সেইটো বাস্তৱতো পৰিণত হৈছিলে। আৰু আটাইতকৈ ডাঙৰ কথা, গোটেই অসমত সেইখিনি সময়ত যিটো তথ্য বিচৰা যায়, তেতিয়া অসমত নহয়, আমাৰ গোটেই যোৰহাটত মাত্ৰ তেনেধৰণৰ ১৫খন বিদ্যালয়হে মানে স্থাপন হৈছিলে। গতিকে সেইখিনি সময়ৰ পৰা এতিয়ালৈকে এই বিদ্যালয়খনে যথেষ্ট উত্থান আৰু হিচাপে উত্থানেৰে আজিৰ পৰ্যায়ে পাইছেহি। ইতিমধ্যে আমি গম পাইছোঁ যে বিদ্যালয়খনৰ পৰা যথেষ্ট সংখ্যক প্ৰাক্তন ছাত্ৰ তেওঁলোকে বিদ্যালয়খনত উত্তীৰ্ণ হৈ পিছত তেওঁলোকে খুব ভাল ধৰণে সমাজত প্ৰতিষ্ঠিত হৈছে, আৰু ঠিক তেনেধৰণে তেওঁলোকে নিজৰ ভৰিত থিয় দি বা নিজৰ সমাজখনলৈ তেওঁলোকে সেৱা আগবঢ়াই আছে।
গতিকে এই বিদ্যালয়খনৰ পৰা যিমান সংখ্যক ছাত্ৰ ছাত্ৰী ওলাই গৈছে তেওঁলোকৰ এইখন এখন মৰমৰ বিদ্যালয় আৰু বিদ্যালয়খনৰ এই 125 বছৰীয়া জয়ন্তীত মই প্ৰত্যেকজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সহযোগ কামনা কৰিছোঁ আৰু বিদ্যালয়খনত তেওঁলোকে বিদ্যালয়খনলৈ কিছু আৰ্থিক বুলি নহয় তেওঁলোকে ইয়ালৈ আহিলেও আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উৎসাহ পাব আৰু আমি যিমানেই ছাত্ৰ ছাত্ৰী কম হৈছে বুলি ভাবোঁ কিন্তু আমি ইয়াৰ কথাখিনি আমি ভাল ধৰণে ফঁহিয়াই নাচাওঁ আমি যদি কম ছাত্ৰ ছাত্ৰীও থাকে যদি আমি তেওঁলোকক মানুহ কৰিব পাৰোঁ প্ৰত্যেকজনকে সকলো গুণেৰে বিভূষিত কৰি যদি আমি মানুহ কৰিব পাৰোঁ তেতিয়াহ'লে আমি সমাজত সেইখিনি মানুহ হিচাপে আমি উজ্বলাই তুলিব পাৰিম গতিকে মই সেইটো আশা কৰোঁ আৰু বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ কথা যিখিনি কোৱা হৈছে ইতিমধ্যে বিদ্যালয়বোৰৰ আন্তঃগাঁথনি আমাৰ যিটো এটা ইউনিফাইড ডাইচ কোডৰ পৰা তাৰ পৰা নিৰ্ণয় হয় গতিকে ভাবিছোঁ যদি বিদ্যালয়খনত তেনেকুৱা ধৰণৰ তেওঁলোকে ডাইচৰ পৰা যদি পায় তেতিয়াহ'লে ভাল হ'ব বুলি ভাবিছোঁ গতিকে বিদ্যালয়খনৰ উন্নতি মই কামনা কৰিছোঁ গোটেই যোৰহাটতে বুলি নহয় একদম অসমৰ ভিতৰতে এখন উজ্জ্বল বিদ্যালয় হিচাপে জিলিকি ৰওঁ ব্যুৰ ৰিপৰ্ট নিউজ নাও।